Hey guys, welcome back to my channel. So আজি অৰ্থাৎ 11 সেপ্টেম্বৰ দিনাখন আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ ড্ৰাইভাৰ এক্সাম ইতিমধ্যে হৈ গ'ল ড্ৰাইভাৰৰ বাবে যিখন এক্সাম আছিলে সো তাৰ বাবে মই মেমৰি বেস কোৱেশ্চনছ কিছুমান লৈ আহিছোঁ সো অকমান ভুলচুল হ'ব পাৰে ইফাল হ'ব পাৰে সো আপোনালোকে মোক ক্ষমা কৰি দিব আৰু যদি কিবা ভুলচুল পায় দেন মোক আপোনালোকে কমেন্ট বক্সত জনাব আৰু যদি আপোনালোকৰ কিবা কোৱেশ্চনছ মনত আহে দেন মোক জনাব যাতে মই নেক্সট পাৰ্ট লৈ আনিব পাৰোঁ আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুন আছে দেন চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো বলক স্টাৰ্ট কৰোঁ সো নম্বৰ 1 ষ্টেট ফ্লাৱাৰ অফ অৰুণাচল প্ৰদেশৰ ষ্টেট ফ্লাৱাৰ কি হয় ফক্সটেল অৰ্কিড অৰ্থাৎ কপৌ ফুল আইৰন ম্যান অফ ইণ্ডিয়া সো ইণ্ডিয়াৰ আইৰন ম্যান অফ ইণ্ডিয়া বুলি কাক জনা যায় চৰ্দাৰ বল্লভভাই পেটেল Manali is located in which country? Manali কোনটো কান্ট্ৰিত আছে ইণ্ডিয়াৰ হিমাচল প্ৰদেশত মানালি আছে ৰাজতাৰংগিনী was written by whom ৰাজতাৰংগিনী কোনে লিখিছিলে কালহানা সো অপশনছ বোৰ দিয়া নাই মই ডাইৰেক্ট আনসাৰ দি দিছো দিনে ইলাহি was founded by whom দিনে ইলাহিৰ ফাউন্ডাৰ কোনে আছিলে সো ইয়াৰ আনসাৰ হ'ব আকবৰ Which is the capital of Philippines? Philippines or capital ki hoy? Manila. ठीक है So Summer Olympic 2024 will be held in So 2024 ji Summer Olympic hobo hetu kot anusthit hobo So your answer hobo Paris Who is known as Missile Man of India? Your answer hobo Dr. APJ Abdul Kalam Which bird lives in the tree hollow? So your answer hobo woodpecker টুসু পূজা কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰে চাহ জনগোষ্ঠীৰ লোকসকলে টুসু পূজা পালন কৰে ন্যাশনাল এনিমেল অফ ইণ্ডিয়া সো ইণ্ডিয়াৰ ন্যাশনাল এনিমেল কি হয় টাইগাৰ লোটাস টেম্পল ইজ লোকেটেড ইন লোটাস টেম্পল কোত আছে ইয়াৰ আনসাৰ হল দিল্লী ফাদাৰ অফ সাৰ্জাৰী ইন ইণ্ডিয়া সো ফাদাৰ অফ সাৰ্জাৰী ইন ইণ্ডিয়া হল সুশ্ৰুতা Shakuntala was written by whom? কোনে লিখিছিল শাকুন্তলাখন কালিদাস Highest computer memory unit So option মতে ইয়াৰ আনসাৰ হ'ব টিবি Where do trees make their food? গছে সিহঁতৰ খাদ্য ক'ত প্ৰস্তুত কৰে leaves অৰ্থাৎ পাতত So এতিয়াৰ বাবে এইখিনিয়ে আশা কৰোঁ মই আগলৈ আপোনালোকৰ বাবে ভিডিঅ' লৈ আনিম So আপোনালোকে মোক কোৱেশ্চনসমূহ জনাব কমেন্ট বক্সত যদি কিবা মনত আহে আপোনালোকৰ